Hello guys, good morning. It time all 6:54 আৰু দেখি আছে কুৱলি কেনেকুৱা আজি হল আপোনাৰ 29 ডিসেম্বৰ তাৰ পিছত মই মানে কি ভাবিলো মানে সকলোৰে ব্লগ বনাই কিন্তু তথাপিতো মানে কিছু মানে ব্লগ বনাই হয় কিন্তু অলপ এক্সাৰসাইজ বিষয়ে মানে দেখুৱা নাই মই আজিলৈকে মানে তেনেকে দেখুৱাই কেনেকুৱা চেনেল আছে তাৰ পিছত মই আকৌ ভাবিলো অলপমান মানে ব্লগৰ লগতে অলপমান এক্সাৰসাইজ কৰি দেখুৱা অলপ দৌৰি দেখুৱা যাতে অকল খালে হুলে এনেকে মানে স্বাস্থ্যটো মানে ভাল ৰাখিব পৰা নাযায় তাৰ উপৰি মানে যদি অলপ এক্সাৰসাইজ কৰা যায় মানে অলপ বেমাৰ আজাৰৰ পৰা মানে বহুত মানে হ্ৰাস পোৱা যায় তাকে মানে ভাবিলো ভিডিওটো আপোনাক আগবঢ়াই দিম বুলি আৰু চাওঁচোন কিনো কৰোঁ মই আপোনালোকে চাওক কিনো কৰিব পাৰো আপোনালোকে চেষ্টা কৰিব মই চেষ্টা কৰি চাওঁ গতিকে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ পুৰা ভাগৰ লাগি গ'ল এক পাক দৌৰি মানে বহুত দিন দৌৰা নাই যে মানে কি অকল মানে চাকৰি কৰিম বুলি নহয় মানে দৌৰাটো চাকৰি কৰিম বা দৌৰিলে চাকৰি কৰিব তাৰ কাৰণে নহয় মানে নিজৰ স্বাস্থ্যটো ভাল ৰখাটো সকলোৰে দায়িত্ব ন নিজৰ গতিকে আৰু অলপ দৌৰো বলক মই চোলা একদম খুলি লওঁ জেকেট খুলি মেলি আজি মই 400 মিটাৰকে 800 মিটাৰ দৌৰিলোঁ অকল আৰু নদৌৰো আৰু আজি অলপ এক্সাৰসাইজ কৰি দেখুৱাম বলক ষ্টাৰ্ট আপুনি যেতিয়া দৌৰি আহি কি কৰিব দৌৰি আহি মানে কি দৌৰি আহি প্ৰথমে উশাহটো আপুনি একদম এনেকৈ থিয় হৈ পিনে দীঘলকৈ ল'ব নাকেদি লৈ পিনে মুখেদি এৰি দিব লাহেকৈ বাছ দৌৰি আহি ল'বলৈ ৰখি দিব মানে তেতিয়া মই অলপ এক্সাৰচাইজ কৰি দেখুৱাম যিমান পাৰি ইমান ফাঁচব মানুহ গৈছে নহয় এইটো গৈছে চাওক নহয় ওপৰলৈ চাওঁ পৰা ওপৰলৈ
আপোনাৰ যেতিয়া মানে দৌৰে ন তেতিয়া আপোনাৰ ভৰি কচকা লাগিব পাৰে কচকা নালাগিবলৈ আপুনি কি কৰিব সেইটো কৰিব দে 3-4 ঘূৰাব আৰু আকৌ এইফালে তাৰপিছত আকৌ এইটো কৰিব এনেকৈ তাৰপিছত হাতকেইখন কি কৰিব কেতিয়া কচোৱা নহয় দেখিছে নহয় এইটো ষ্টাইল যেনে বিহু নাচোঁ আৰু আমি তাৰপিছত হাতকেইখন এনেকৈ কৰিব ষ্টাইল ষ্টাইল এইটো কৰা নাই ঘূৰাব মানে হাতখন আঁঠুকেইটা এনেকৈ কৰিব তেতিয়া মানে কেতিয়া কচকা নালাগে মানে কচকা নাখায় ষ্ট্ৰং হ'ব আঁঠুকেইটা তাৰপৰা এতিয়া কঁকালটো এনেকৈ কৰিব এনেকৈ 3 পাক আকৌ এনেকৈ 3 পাক আপোনাৰ ধৰি লওক এটা মই আৰু পইচা শিকাম আপোনাৰ পিছফালৰ পৰা ধৰি আছে আপোনাৰ পিছফালৰ পৰা ধৰি লওক এজন মানুহ ধৰি আছে আপুনি কেনেকৈ বাচিব আপুনিতো বাচাৰ ৰাস্তাত আপোনাক লগে পেলাই দিব গতিকে এইটো কৰিব এইটো হাতটো যিমান পাৰে এনেকৈ মুঠি মাৰি ল'ব তাৰপিছত একদম পূৰা যিমান জোৰ পাৰে দি দিব এইটো মানে লগে এৰি দিব লাগিব মানে আকৌ বোলে বাহাতখন সোঁ হাতখন ধৰি আছে এতিয়া বাহাতখন এনেকৈ দি দিব এৰি দিব লাগিব মানে তাৰপিছত আপোনাক মানে কি মানে অলপমান দেখুৱাম মানে ধৰি লওক আপুনি এটা মানুহ 3 ঘোচাত পেলাব লাগে কেনেকৈ পেলাব এইটো পইচা থাকিব সদায় আপোনাৰ যাতে ইয়াত টাচ নহয় যাতে ইয়াত মাৰিব নোৱাৰে যাতে দেখিছে নহয় তাৰপিছত ডাইৰেক্ট প্ৰথমে ক'ত মাৰিব গম পাইছে নাই সোৱাদখনে ডাইৰেক্ট বুকুত তাৰপিছত একদম পূৰা নাকত ডাইৰেক্ট তলত মানে জাগাটো দেখ তাৰপিছত সি মানে চেঁচা চান্সে নাপাব সি মাৰিলে মানে ধৰি আছে 3টা মানে
বুকদান কৰি দেখোন চাব সদায় বুকদানটো আচলতে বহুত বেলেগে বিভিন্ন ধৰণে কৰে তথাপিতো মই কি দেখোঁ এতিয়া আঙুলিকেইটা দেখুৱাই দিছোঁ বাৰু চাওক নাই আঙুলি নোৱাৰোঁ মুঠি দেখাইছোঁ এবাৰ একেবাৰে নোৱাৰিছোঁ যোনে যিটো ষ্টাইলে পাৰে আৰু এইটো আপুনি মুঠতে ল'ব চেষ্টা কৰিব এনেকৈ মোৰ এতিয়া লাগিছে ৰাতিপুৱা যে কেতিয়াবা লাগে লাগিছে এতিয়া আঁঠু বুকু না নোৱাৰিছোঁ মনে কৈছে যে তাকে কয় মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ কি শিকিলে কি নিশিকিলে নাজানো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু আশীৰ্বাদ কৰক সদায় মই আগুৱাই যোৱাত আপোনালোকক মই এদিন সহায় কৰিম এতিয়া টাইম হ'ল আপোনাৰ 7:17 বেলি দেখিছে নহয় বেলি ক'ত গ'ল বেলি বেলি যে বেলি ওলাইছে আৰু এতিয়া পানী খাব লাগিব পানী মোটামুটি 1 লিটাৰ খাব নহ'ব ঠাণ্ডাখনত এতিয়া আগতে খাইছিলোঁ ঠাণ্ডা মানে কি আকৌ এটা ভয় থাকে মানে ঠাণ্ডাৰ কাৰণে চৰ্দি হৈ যায় নেকি তেনেকুৱা একো নহয় বাৰু তথাপিতো চান্স এটা থাকে মানে ঠাণ্ডাত আধা লিটাৰমান খাই দিম তথাপি আৰু পানীটো সদায় খাব লাগে আপোনালোকে যদি পানীটো খায় ন তেতিয়া গেষ্ট্ৰিক নহয় বিশেষকৈ গেষ্ট্ৰিকৰ কাৰণে পানীটো খাব লাগে আৰু আপুনি পানী খালে স্বাস্থ্যটো একদম পূৰা ভাল লাগে আপোনাৰ ভাততকৈ পানী খাব লাগে সদায় পানী যিমান পাৰে সিমান খাব লাগে 3 লিটাৰ 4 লিটাৰ মই গৰম দিনত 5 লিটাৰ পৰ্যন্ত খাই দিওঁ 5-6 লিটাৰ পৰ্যন্ত খাই দিওঁ মানে কি তথাপি ঠাণ্ডা দিনত 2-3 লিটাৰটো খাবই লাগে মানে পানী আপোনাৰ গোটেই শৰীৰটো চলাচল কৰে না তেজ পানী মিল হয় তাকে বলক অলপ পানী খাই লওঁ পানী চানী খাই বাই দিম আৰু আছে এতিয়া মোটামুটি এইটো 1.5 লিটাৰমান হয়তো 1 লিটাৰ পানী 2 লিটাৰমান ধৰে এইটো 1 লিটাৰ পানী আছে ইয়াত দেখি আছে আধা আছে কিমান পাৰে খাওঁ খাওঁ হ'ব